এটা তেল চেল ভৰাই ল'লোঁ ঘৰৰ পৰা ওলটা অলপ দেৰি হৈ গ'ল 190 টকাৰ তেল ভৰাই ল'লোঁ চিন্তা নাই আৰু এতিয়া বিন্দাছ আগত যাই লৈ পেলাই ইণ্ট্ৰ দি আছোঁ দেখাই দি আছোঁ যোৱা কথা আছিল গ্ৰাছলেণ্ড যোৱা কথা আছিল কিন্তু গ্ৰাছলেণ্ড যোৱা নহ'ল ভৈৰৱকুণ্ডৰ ফালে যাওঁ দিয়ক আগত যাই পেলাই ইণ্ট্ৰ দি আছোঁ দি কেনে লগ পাই আছোঁ আগফালে চাওক না কিমান গাড়ী আছে হাজাৰ হাজাৰ গাড়ী আছে সব লাইন বাই যাই আছে কিমান এটা গ্ৰুপে আছে আৰু মই অকলে যাই আছোঁ আজি আৰু আপোনালোকে ভাবিব গ্ৰুপ কি হ'ল আমাৰ গ্ৰুপৰ একো এইবিলাকৰ প্ৰতি ধান্দা নাই যে ইণ্ডিপেণ্ডেণ্ট ডে এটা ৰাইড কৰিব লাগে সৰু সুৰা নাই সেইবিলাকৰ কোনো মাথা নাই তো অকলে আজি আহিছোঁ তো অকলে আজি গৈ আছোঁ পাহাৰৰ ওপৰলৈকে যোৱা কথা পাৰে পাহাৰৰ ওপৰলৈকে যদি যাব পাৰোঁ যদি পাৰ্মিশ্যন দিয়ে তেনেহ'লেতো নিশ্চয় যাম যদি নিদিয়ে তেনেহ'লে আৰু কি আগৰ পৰা ঘূৰি আহিম এতিয়া পালোঁ ছপনগাঁও এতিয়া আগত যাই আছোঁ যাই পেলাই ইণ্ট্ৰ দি আছোঁ ফেচ কেম্প কৰিম আজি ইণ্ট্ৰ সেইকাৰণে ইণ্ট্ৰ দিব পৰা কাৰণে ৰখা নাই ক'তো সেইকাৰণে ডাইৰেক্টলি আহি আছোঁ তো সেইটো কাৰণে ইণ্ট্ৰ দিয়া নাই য'ত ৰখিম তাতে ইণ্ট্ৰটো দি দিম আপোনালোকক বাছ চাই থাকক আৰু গাইছ আগফালে মানুহ চাওক কিমান মানুহ আছে আজি কিমান ৰাইডাৰ আহিছে হিচাপ নাই তাৰে আৰু বৰষুণ বতৰ কৰি আছে লগতে ডাঙৰ স্পীড ব্ৰেকাৰো পাৰ কৰি লৈছোঁ মজা লাগছে কিন্তু আজি অকলে আহিছোঁ কিন্তু এনজয় বহুত কৰিছোঁ হাই বৰষুণ বেছি হৈ গৈছে গাইছ কেমেৰা বন্ধ কৰিব লাগিব আগত গৈ পেলাই নহ'লে চেছ হৈ যাব ভিডিঅ' বনোৱা খতম হৈ যাব নহ'লে গাইছ বৰষুণ বহুত বেছি হৈ আছে আগত ৰখিব লাগিব যেন তেনকৈ আগত যাই লৈ পেলাই তাতে ৰখি আছোঁ বাপৰে বাপ মানুহ হাইষ্ট মানুহ কিমান জমা লাগছে আজি ভৈৰৱকুণ্ড ৰাম সিফালে গাড়ীৰ পৰা জাম লাগি গৈছে বাপৰে বাপ ইমান বাইক ইয়াৰ পৰা যাম পুৰা ফুল অন যাম ইমান জাম লাগছে আৰু লগতে বৰষুণো দি আছে গাইছ OMG পিকনিকৰ দিনতো কিজান ইমান জাম লগা নাই আজি যিমান জাম লাগছে ইয়াতে কি জাম বা কেতিয়াবা শেষ হ'ব পাত্তা নাই যাই আছোঁ যিমান দূৰ যাই আছোঁ বৰষুণ এতিয়া অলপ কমিল কাৰণে অলপ দেখা দি আছোঁ ৰাম এক্সিডেণ্ট নেকি এক্সিডেণ্ট যেন লাগছে কিন্তু নাই নহয় বাইকে তেনেকৈ ট্ৰাকছে কিনো এক্সিডেণ্ট নেকি তাকেতো এক্সিডেণ্ট যেন লাগে নহয় মানুহবিলাক তাৰে পৰা অলি আহি কিনে জাম লাগি গৈছে বাইকবিলাক ইয়াতে পাৰ্কিং কৰিছে গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰে নেকি ইয়াতে পাৰ্কিং কৰি থৈ দিছে ৰাস্তা ব্লক OMG কিমান মানুহ ফুল অন মানুহ সিফালেও ভৰ্তি ইফালেও ভৰ্তি পুৰা ফুল ভৰ্তি আৰু একদম বাপৰে বা মেইন হৈছে গাড়ীবিলাক ইফালে কিয় ৰাখিব লাগে পাৰ্কিং প্লেচ কিয় কৰিব লাগে সিহঁতে পাৰ্কিং প্লেচ কিয় দিব লাগে সিহঁতৰ ভুল আছে গাড়ী পাৰ্কিং প্লেচটো ইফালে কৰি দিছে কি যাম আধা ঘণ্টাৰো বেছি হ'ল চাগে ইয়াতে এনেকৈ দেখি আছোঁ
না সিফালে যাবা দেই না ইফালে যাবা দেই দুনিয়াভৰত পাৰ্কিং কৰিছে সিফালে চাইডে পাৰ্কিং কৰি থৈ দিছে গাড়ীবিলাক যাব ৰাস্তাটো এনেও আৰু সৰু হৈ গৈছে কি যাম কেলা জাম কিহৰ কাৰণে লাগি আছে ইমান আৰু এখন ট্ৰাফিক লেন্স একো নাই সিটো ৰাস্তা খুলি দিব লাগে সিফালেদি যাব দিব এক্সিট পইণ্ট সিফালে দিব লাগে নাই নেদি চব ইফালে দিব সিফালেদি যাব পাৰে গাড়ী ইফালে নাযায় ইফালেদি আহিব চব কি হ'ব এতিয়া আধা ঘণ্টাৰ বেছি হৈছে এতিয়া কি তাৰ ওপৰত যাম আগত আৰু আছে এই ব্ৰিজৰ ওচৰত আৰু হৈ আছে সেই দিয়ক জাম চামবিলাক শেষ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ ফাইনেলি আমি পাহাৰীয়া ৰাস্তা পালোঁ কিন্তু অৰুণাচলৰ সিফালে যাব নিদিলাক মাজবাটৰ সিফালে আমাক আহিবা দিলাক তো ইফালে আহিলোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু ট্ৰেভেলিং CMG ব্লগছ আজি চাই আছে আপোনালোকে ইণ্ডিপেণ্ডেণ্ট ধামাকাদাৰ ব্লগছ মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ বিকজ বৰষুণ বতৰ কৰি আছিল তো ঘৰৰ পৰা বহুতখিনি দূৰ আহিলোঁ আহি পেলাই এতিয়া আছোঁ একদম মন সেইফালে তাতে লেখা আছে টাউন কিমান কিলোমিটাৰ তো টাউনটো যিহেতু যাম এতিয়া ইয়াৰ পৰা ওলাওঁ চাই থাকোঁ বৰ্তমান পাহাৰীয়া ৰাস্তা আৰম্ভ হ'ল এতিয়া পাহাৰীয়া ৰাস্তা দি আমি গৈ আছোঁ কিমান আহি পাইছোঁ ঠিক নাই কেমেৰা এংগল আৰু বেয়া হৈছে কেমেৰা এংগলটো ঠিক কৰি লওঁ ৰ'ব ঠিক কৰি কেনে লগ পাই আছোঁ কেমেৰা এংগল আৰু বেয়া হৈছে লেণ্ডশ্লাইড হয় এৰিয়া তো এইখিনিত অলপ বাস্কি ৰেনা ৰে বাবা আহি গ'লোঁ অৰুণাচলৰ সিফালে যাব নেদলাক আমি মাজবাট যোৱা ৰাস্তাটো দি এনেকৈ আহি গ'লোঁ কাৰণ সিফালে গ'লে বোলে পাছ বনাব লাগে আৰু যদি তাতে যদি বনাওঁ তেনেহ'লে ইনষ্টেণ্ট যদি বনাওঁ তেনেহ'লে 250 টকা ল'ব তো যাম বহুত সোনকালে টাৱাং যাই আছোঁ সিদিনাখন যাম আৰু এতিয়া আমি ইটো ৰাস্তাটো লৈছোঁ মাজবাট যোৱা ৰাস্তাটো লৈছোঁ আহি আছোঁ ইফালেও চিন মজা চিন আছে আৰু গাড়ী ষ্টাৰ্ট কেতিয়া বন্ধ হৈ যায় কেতিয়া কি হয় আকৌ ধৰিবই নোৱাৰি আমাৰ ফালে দি আছিল পূৰা ৰ'দ ইফালে চাওক না কুঁৱলী অলপ আগতে বৰষুণো দিলাক গাড়ীও জিকলাক ময়ো জিকলোঁ কেমেৰাটো অলপ চলপ জিকলাক যাই আছোঁ আগত এটা ভিউ পইণ্ট এটা আছে তাকে যাই আছোঁ এইটো এটা ভিউ পইণ্ট এইটো ডাইৰেক্ট আহি আছোঁ আহি এইখিনি পাইছোঁ আজিৰ ব্লগটো ইমান এটা ভাল নহ'ল চাগে কিন্তু ভাল দিব নোৱাৰিলোঁ কাৰণ আমাৰ ফালে পূৰা ৰ'দ দি আছিল আৰু ভৈৰৱকুণ্ডত তো আপোনালোকে জামটো দেখাই পাইছে কেনেকুৱা জাম হৈ আছিল তো সেইটোৰ কাৰণে বহুত দেৰি হৈ গ'ল এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ ঘৰৰ অভিমুখে এতিয়া ঘৰৰ অভিমুখে যাম এতিয়া ৰাস্তাত যদি আৰু কিবা দেখা পাওঁ তেনেহ'লে দেখাই দি আছোঁ আজিৰ ভিউ একদম নাই ভিউ সব ডাৱৰৰ কাৰণে বৰষুণৰ কাৰণে সব শেষ মইতো আধা দি জিকিছোঁৱেই আপোনালোকক দেখাই দিছোঁ জিকিছোঁ বুলি যদি আমাক যদি সিফালে যদি যাব দিলা হয় তেনেহ'লে মজাকৈ যাব পাৰিলোঁ হয় কিন্তু সিফালে যাব নিদিলাক ইফালে দিলাক এতিয়া কি কৰিম আৰু এইফালে আহিলোঁ আৰু সেয়া পূৰা পাৰ্টি চলি আছে পাৰ্টি এইটো কৰ্ণাৰিং ল'লোঁ এই আহিল গৰু অলপ চাই দিব হে বাইদেউসকল অলপ চাই দিব ইয়াত লেগুন তেল নাই দেখোন এই একদম পুৰা খাই দিছে না তোন মাজবাটৰ ৰাস্তাটোত আহি কিনে এটা কি মজা লাগে জানে
ইফালেও চাহপাত বাগান সিফালেও চাহপাত বাগান এইটো চাহপাত বাগানৰ যোনটো ফেক্টৰী মাজবাটৰ এইটো এইফালে মোৰ লেফ্ট চাইডে আছে এইটো এইটোৱে ভাল লাগে ইফালে চাহপাত বাগান এইটো ফেক্টৰীটো মেইন আমেজিং প্লেচ মই যেতিয়া হওঁ সেইটো বস্তুটো মই মিছ কৰোঁ এবাৰ হ'লেও এইফালে চাওক না এইফালে পুৰা পুৰা গ্ৰীনাৰী পুৰা মজা একদম এতিয়া পুৰা চিধা অলপমান আগত আৰু এটা কিছুমান চিনেমেটিক শ্বট আছে মানে চিন আছে দেখাব লগা সেইখিনি দেখাই দি আছোঁ এইটো এটা বস্তি এটা পাইছোঁ এই বস্তিটোৰ নাম কি নাজানো বস্তি এটা পাইছোঁ তো ব্লক যাই থাকক গাই চাওক না এইবিলাক কলম কাটি দিছিল কাটি দিয়াৰ পিছত নতুন নতুন পাত ওলাই আহিছে দেখাত কি মজা হৈ আছে এইবিলাক এইফালে চাওক আৰু এইফালে চাওক আৰু মাজত ষ্টেট ৰোড কি মজা আমি আচলতে লাকি মানুহ কি জানে আমাৰ ওচৰতে এইবিলাক বস্তু আছে ওচৰতে পাহাৰ আছে মানে কিবা এটা বস্তু যদি আমি বিচাৰোঁ সেইবিলাক বস্তু পাওঁ বেলেগৰ নিচিনা নহয় যে পাহাৰ এখন চাব লাগে অঁ ব'ল অমুকৰ পৰা অমুকলৈকে কিমান কিলোমিটাৰ 100 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা ভৈৰৱকুণ্ড কিমান কিলোমিটাৰ জানে 22 বা 20 কিলোমিটাৰ হ'ব খালি তাৰপিছত পাহাৰত দেখাই পাওঁ আৰু ৰাতিপুৱা শুই উঠি যদি গেটখন খুলি পেলাই যদি আগফালে যাওঁ পাহাৰ দেখাই পাওঁ আমি ভৈৰৱকুণ্ডৰ পাহাৰ লাকি মানুহ আমি আচলতে ওদালগুৰিত যোন আছে না চবেই লাকি যে আমাৰ ওচৰত পাহাৰ আছে যি বিচাৰোঁ তাকে আছে এতিয়া গাৰো বস্তি আছে বহুত ধৰণৰ বস্তু আছে আৰু চাব লগা বহুত ধৰণৰ এতিয়া মাজবাটখনত ধৰি লওক চাহ বাগান চাওক না আৰু ৰাস্তা পুৰা চিধা একদম কি মজা এটা প্লেচ কি মজা এটা জেগা এতিয়া ওৰাং আহি পালোঁ ওৰাঙত আমাৰ লক্ষ্মী ৰেষ্টুৰেণ্টত বিৰিয়ানী খাই ল'লোঁ আৰু তামোল খাই ল'লোঁ এতিয়া ঘৰৰ অভিমুখে গৈ থাকোঁ যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু এদিন লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এতিয়া ঘৰৰ অভিমুখে গৈ আছিলোঁ লগৰ কেইজনক লগ পালোঁ হাই কেনেকুৱা গ'ল আজি ৰাইডটো তোমালোকৰ আজি ধুনীয়া গ'ল আজি মানে বহুত ধুনীয়া গ'ল ভালেই ঠিক আছে লগ পাম আৰু কেতিয়াবা ঠিক আছে তোমালোকে ফুটেজত আহি গৈছা চাই ল'বা হা ঠিক আছে